হাই বন্ধুসকল, আজি পুনৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ দুটাকৈ প্ৰতিষ্ঠানত ওলোৱা কিছু পদৰ ফিলআপৰ কাৰণে তেওঁলোকে নটিফিকেশ্যন দিছে। সেই নটিফিকেশ্যনখন আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ। আমি এই ভিডিঅ'টিত কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব, তেওঁলোকৰ পে'মেণ্টকে ধৰি কোৱালিফিকেশ্যন কি লাগিব, কেতিয়া ৱাক ইন ইণ্টাৰভিউৰ ব্যৱস্থা কৰিছে, সেই সকলো তথ্য লৈ আহিছোঁ। গতিকে আহকচোন আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম পষ্টটো হৈছে, এই পষ্টটোৰ কাৰণে কোৱালিফিকেশ্যন লাগে ইংলিছ লেংগুৱেজৰ ট্ৰেইনাৰৰ কাৰণে তেওঁলোকে এই পষ্টটো ওলাইছে। আৰু এই পষ্টটোৰ কোৱালিফিকেশ্যন লাগে আপোনাৰ এনি গ্ৰেজুৱেট, আপুনি যিকোনো গ্ৰেজুৱেট হোল্ডাৰ হ'লেই হ'ল, অথবা আপোনাৰ ডিপ্ল'মা থাকিলেই হ'ব। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই, আপুনি যদি ফ্ৰেছ কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি এপ্লাই তথাপিতো কৰিব পাৰিব। বয়সৰ সীমা ধাৰ্য কৰি দিছে 21 বছৰৰ পৰা 35 বছৰৰ ভিতৰত, আৰু চেলাৰী দিছে আপোনাৰ 10,500 পৰা 16,000 টকাৰ ভিতৰত। আৰু লগতে থাকিব থকা খোৱা আপোনাৰ ব্যৱস্থা কৰি দিব তেওঁলোকে। লোকেশ্যন হৈ গ'ল তামিলনাডু, কেৰেলা, আৰু তেওঁলোকে ফোন নম্বৰ দিছে। আপোনালোকে এই ফোন নম্বৰকেইটাত কণ্টেক্ট কৰিব পাৰে যদি আপুনি আগ্ৰহী হয় এই বস্তুৰ কাৰণে। নেক্সট আহি গ'ল, আজি আৰু এটা পোষ্ট আছে। এই পোষ্টটো ওলাইছে অসমত, এই পোষ্টটো ওলাইছে কাজিৰঙা কলেজত। তেওঁলোকে কিছু তেওঁলোকৰ খালী হোৱা পদৰ পূৰণৰ কাৰণে এই পোষ্টটো ওলাইছে। এই পোষ্টটোৰ কাৰণে আপোনাৰ কেণ্ডিডেটৰ কোৱালিফিকেশ্যন হ'ব লাগিব 55% আপোনাৰ MA-ত, আপুনি মাষ্টাৰ ডিগ্ৰীত আপোনাৰ 55% মাৰ্কছ থাকিব লাগিব। আৰু আপোনাৰ ডেটটো হৈছে 23 মে'। 23 মে'ৰ ভিতৰত আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব লাগিব, আৰু লগত নিব লাগিব আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছখিনি। আৰু পষ্ট ওলাইছে কাজিৰঙা কলেজত। কাজিৰঙা কলেজত পষ্ট ওলাইছে। আপোনালোকে এড্ৰেছটো নগাঁৱত আছে কাজিৰঙা কলেজ। আপোনালোকে এড্ৰেছটো ধুনীয়াকৈ নোট কৰি ৰাখক, পিন নাম্বাৰো দিছে। পষ্টকেইটা ওলাইছে ইংলিছ লেংগুৱেজ টিচাৰৰ কাৰণে এটা পোষ্ট, এডুকেশ্যনৰ কাৰণে দুটা পোষ্ট, পলিটিকেল ছায়েন্সৰ দুটা পোষ্ট, হিষ্ট্ৰীৰ দুটা পোষ্ট, ফিল'চফিৰ দুটা পোষ্ট, টোটেল 10টা পোষ্ট। গতিকে আপোনালোকে অতি সোনকালে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, তেওঁলোকে ফোন নম্বৰো দিছে। এই ফোন নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰক, কণ্টেক্ট কৰি আপোনালোকৰ সুবিধা অনুসাৰে কেনেকৈ কি কৰিব পাৰে কৰি লওক। গতিকে আমি আপোনালোকক ভিডিঅ'টি দিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। যদি ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।